All Assam BJP ni kabadi gelene badaleniyaw Kokraझार जिल्ला ST Morsa आइजो गांखंगा नैथि बान्था देरहादों। All Assam BJP आइजो गांखंगा दुलाराय आसामखौ लानानै kabadi गेलेनाय बादायलायनाय खुंफुंदोंमोन। बे kabadi गेलेनाय बादायलायनायखौ गुवाहाटी नोगोरनि सनापुर गेलेग्रा फोथाराव खुंफुंनाय जादों। बे गेलेनाय बादायलायनायाव गासै गं 33 जिल्ला BJP आइजो गांखं आफादफ्रा बाहागो लादोंमोन। बेबादिनो बे बादायलायनायाव क'क्राझार जिल्ला ST मर्सा BJP आइजो गांखंआबो बाहागो लाहैदोंमोन। बाहागो लाहैनानै गोब्राब नाजा गेलेनानै क'क्राझार जिल्ला ST मर्सा आइजो गांखंआ नैथि बान्था देरहासार जानो हायो। बेखौनो दिनै EM रेवरेवा नार्जिहारिया गेलेगिरिफोरखौ आर'नाइजों बरायदों आरो साबायखर बावदों। আমি আজি আমার কোকরাঝার জেলা বিজেপির মহিলা মঞ্চের তরফরা আমার বিজেপি স্টেট কমিটির দ্বারা পরিচালিত ইন্টার ডিস্ট্রিক্ট যে কাবাডি কম্পিটিশন চলিছে তাত সেকেন্ড প্রাইজ লৈ আহি পারার কারণে আমি সকলো খেলুৱৈলৈ কংগ্ৰেচুলেশ্যন দিছোঁ, ধন্যবাদ দিছোঁ আমার নাম রক্ষার কারণে। খেলাটো হয়েছিল আমার সোনাপুর হয়েছিল, তাত আমার স্টেটত সকলো ডিস্ট্রিক্টে ভাগ লৈছিল। আর মই আজি নথি আনন্দুঠি হৈছে আমার যদিও আমি ফার্স্ট হব পারা নাই, তথাপিও ফার্স্ট তো আমার BTCৰ হৈছে, তেওঁলোকো ফার্স্ট হৈছে, আমার সেকেন্ড আমি আর থার্ডও আমি পালোহেঁতেন, অলপতে আমি হারিলো। তথাপিও আমি নথি আনন্দিত BTC দুটা টিম ফার্স্ট আর সেকেন্ড পালো, গতিকে আমার ভাগ্যবান বলে আমি ক'ব ধৰিছোঁ। আৰু আগতো তেনেকুৱাকৈ আমাৰ ষ্টেট কমিটিয়ে BJPৰ তৰফৰ পৰা আকৌ ফুটবল খেলিবলৈ বা ফুটবল টিম তেনেকৈ অৰ্গেনাইজ কৰি আছে। ST মৰ্চাৰ পৰা ফুটবল টিম খেলিব, তাতো আমি কোকৰাঝাৰ জিলাৰে ষ্ট্ৰংলি পাৰ্টিচিপেট কৰিব পাৰিম আৰু তাতো আমি কিবা এটা না কিবা আমি জিকাই আনিবলৈ সক্ষম হ'ব বুলি আশা কৰিছোঁ। আজিৰ দিনত এইখিনি জিকি অহাৰ কাৰণে আমাৰ BJP মৰ্চাৰ মহিলা মৰ্চা সকলো খেলুৱৈ আৰু নেতৃত্ব দিয়ে আমাৰ কোকৰাঝাৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী বাইদেউক ধন্যবাদ দিছোঁ আৰু একেলগে টিম কৰ্মীসকলক ধন্যবাদ দিছোঁ আৰু কংগ্ৰেচুলেশ্যন জনাইছোঁ। মই বহুতখিনি ধন্যবাদ থাকিল যিকেইটা খেলুৱৈকেইটাক আৰু আমাৰ মহিলা মৰ্চা সভাপতি নেতৃত্বত মানে টিমটো ৰাণাৰ্ছ আপ পোৱাৰ কাৰণে। মই ফাইনেল পাম বুলি বহুত আশা কৰিছিলোঁ, কিন্তু পাইছে তামোলপুৰে পাইছে, আমাৰে BTCত আহিছে। মোৰ ইয়াৰ কাৰণে দুখ নাই, সকলোকে মই শুভেচ্ছা যাচিছোঁ আৰু আমাৰ খ্ৰীষ্টমাছৰ কাৰণে সকলো কোকৰাঝাৰবাসীক মই শুভেচ্ছা যাচিছোঁ। নতুন বছৰৰ কাৰণেও মই সকলো ৰাইজক মই শুভেচ্ছা দিছোঁ আৰু যাতে নতুন বছৰটো ভালে ভালে পাৰ হৈ যায়, কোনো এক্সিডেণ্ট নোহোৱাকৈ আমাৰ CMে যেনেকৈ ৰিকুৱেষ্ট কৰিছে, কয় খাই লৈ পেলাই গাড়ী নচলাই, উদ্ঘাটন নকৰে, যাতে বছৰটো ভালকৈ যায়। ইয়াৰ কাৰণে সকলোকে মই নতুন বছৰৰ শুভেচ্ছাৰে আৰু ভগৱানৰ ওচৰত এইখিনি প্ৰাৰ্থনা কৰি আৰু আজি আমি কোকৰাঝাৰ জিলাত যে ৰাণাৰ্ছ আপ ট্ৰফি আনি দিয়াৰ কাৰণে গৌৰৱ কৰি দিয়াৰ কাৰণে সকলো খেলুৱৈ আৰু আমাৰ কাৰ্যকৰ্তাক মই আন্তৰিক ধন্যবাদ যাচিলোঁ। ধন্যবাদ। ঠিক আছে, খুবেই ভাল অনুভৱ। পোনপ্ৰথমে মই আমাৰ অসম প্ৰদেশ BJP মহিলা মৰ্চাক ধন্যবাদ জনাইছোঁ। আমাৰ সভানেত্ৰী সকলোৰে শ্ৰদ্ধাৰ আঙুলতা ডেকা বাইদেউৰ এই পদক্ষেপক বহুত সন্মান জনাইছোঁ। এই খেল মহিলাসকলৰ কাৰণে স্পেচিয়েলি অসমত প্ৰথমবাৰৰ পৰা এনেকৈ গোটেই অসম জুৰি মহিলাসকলক ইনভলভ কৰাব পাৰিছে তেখেতে, আৰু খেলৰ জৰিয়তে যে এখন সুন্দৰ ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পাৰি, কাৰণ সুন্দৰ ৰাষ্ট্ৰ এখন নিৰ্মাণ হ'বলৈ হ'লে আমি সকলোৱে সুস্বাস্থ্যৰ গৰাকী হ'ব লাগিব আৰু খেলৰ জৰিয়তে আমি আমাৰ নিজৰ স্বাস্থ্যক ধৰি ৰাখিব পাৰিম। সেই গতিকে এই খেলৰ জৰিয়তে প্ৰতিখন জিলাৰ প্ৰতিটো গাঁৱৰ, কিয়নো আমাৰ খেলুৱৈবিলাক বেছিভাগে গাঁও অঞ্চলৰ পৰা অহা, প্ৰতিটো গাঁৱলৈ এটা মেছেজ যাব যে আমি মহিলাসকলেও কোনো গুণে কম নহয়, খেলতো আমি পাকৈত। আপোনালোকে অলৰেডি গম পাইছে খেলৰ ক্ষেত্ৰখনত বহুতখিনি আগবাঢ়ি অলৰেডি গৈছে, আৰু আমাৰ এই খেলৰ যি প্ৰতিযোগিতা হ'ল এই অনুষ্ঠানৰ যোগেদি সকলোৱে মই ভাবোঁ মহিলাসকল আগবাঢ়ি অহাৰ ক্ষেত্ৰত বহুতখিনি অৰিহণা যোগাব। আমাৰ এয়া গুৱাহাটী সোণাপুৰ খেলপথাৰত হৈছিলে, মিনি ষ্টেডিয়াম যি আছে তাতে হৈছিলে। আমাৰ BJP ভাৰতীয় জনতা পাৰ্টি 40খন সাংগঠনিক জিলা আছে, তাৰে 36খন জিলা পাৰ্টিচিপেট কৰিছিলে।